সেয়ে এই মহা উপায় হ'ল যে প্ৰথম উপায় হ'ল আপোনাৰ ওপৰত যদি শনিৰ কুদৃষ্টি পৰিছে, 3টা শনিবাৰে শনি মন্দিৰত গৈ সৰিয়হ তেলৰ চাকি জ্বলাই তাত 2টা লং দিব। শনিৰ বেয়া প্ৰভাৱ দূৰ হৈ সুদৃষ্টি পৰিব। তাৰ পিছতে যদি আৰু আপোনাৰ মংগল গ্ৰহ দুৰ্বল হৈ থাকে, মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ আমি মংগল গ্ৰহৰ স্বামী হনুমানজীৰ সেয়েহে হনুমানজীৰ ওচৰত আমি মংগলবাৰে হনুমান মন্দিৰত গৈ চামেলি তেলৰ মাটি চাকিত 2টা লং দি জ্বলাব লাগিব। এতিয়া আমি তৃতীয় উপায়টো